পাঠ কৰিব লোৱা স্বৰচিত কবিতাটিৰ শিৰোনাম প্ৰিয় আপুনি। আকাশৰ নীলাখিনিক মোৰ খবৰ সোধেনে আপুনি? আকাশক মই কৈ পঠাওঁ মোৰ বাতৰি আপোনাক দিবলৈ। লয়নে আপুনি মোৰ বাৰ্তা? গধূলি পদূলি মূৰলৈ আহিবচোন আপুনি মোৰ প্ৰিয় শেৱালিলৈ। শেৱালি মোৰ প্ৰিয় জানে ন আপুনি? শৰতৰ তলসৰা শেৱালিয়ে কঢ়িয়াই আপোনাৰ মোৰ জীপাল স্মৃতি। আজি গধূলি ৰৈ থাকিম আপোনালৈ মোৰ প্ৰিয় শেৱালিৰ সৈতে। মোৰ প্ৰিয় আপুনি আহিব। আহোঁতে মই ভাল পোৱা বগা চোলাটো পিন্ধি আহিব। নীলা মোৰ প্ৰিয়, কিন্তু আপোনাৰ জানো তুলনা হ'ব নীলাখিনিৰ লগত? নালাগে দিয়ক আজি আপুনি নীলা পিন্ধিব। আজি চাব আকাশৰ নীলাখিনিও আপোনাক দেখি লাজ পাব। প্ৰিয় শাৰদীয় শৰতৰ তলসৰা শেৱালিৰ সৈতে প্ৰিয় আপুনি, আৰু আপোনাৰ আৰু মোৰ প্ৰিয় আকাশ সাক্ষী হৈ ৰ'ব এই স্মৰণীয় মুহূৰ্তটিৰ। ধন্যবাদ।